হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই চেনেল। আৰু মই আজি আছোঁ ডাঙৰ খুৰাহঁতৰ ঘৰত। ডাঙৰ খুৰাহঁতে আজি মানে মাতিছিল সিহঁতে বিয়াৰ আগত সিহঁতৰ ঘৰত এসাঁজ ভাত খাবলৈ, কইনা ভাত। তো আহিলোঁ, ৰাতি আহিলোঁ। দিনত বহুত কাম থাকে ঘৰত আৰু মানে কিবা কিবি বজাৰো কৰি থাকিব লাগে। চ' আমি ৰাতিয়ে আহি গ'লোঁ, ভণ্টি আৰু মই দুয়োজনকে মাতিছিল। তো আহিলোঁ আৰু ইয়াত আহি চাওকচোন আমি কেনেদৰে লগ হৈ কথা পাতি আছোঁ। সেয়া আমাৰ ডাঙৰ খুৰাৰ ডাঙৰজনী ছোৱালী, হাই কৰি দিয়া। আৰু এইজনী সৰু পেৰী আৰু এয়া ভণ্টি। আৰু আহিয়ে সিহঁতে একদম খেলা উলিয়াই দিছে, তাতেও আৰু চোৰ পুলিচ খেলা। তো গোটেইকেইজনে লগ হৈ আমি ভাতখিনি খুৰীমাই বনাই মেলি আমি গোটেইকেইটা খেলা খেলিলোঁ। আৰু এইপিনে খুৰীমাৰ ভাত হৈয়ে গৈছে, একদম গধূলিৰ পৰা খাদ্যৰ আয়োজন কৰি দিছে। এইপিনে আছে মাছৰ আঞ্জা বনাই আছে লাওৰে, আৰু এইপিনে আৰু কিবা কিবি বনাই আছে। তো ভাতখিনি বনাই মেলি আমি গোটেইকেইটাই লগ হৈ গোটেইকেইটা ভনী আমি খেলা খেলাই আছোঁ। এয়া হৈছে চিলড্ৰেন পাৰ্টি, চোৰ পুলিচ খেলি আছোঁ আমি। খুৰীমাই ভাত বনাই আছে আৰু আমি এতিয়া চোৰ পুলিচ খেলাই আছোঁ। সিহঁতে মোকো সৰু ছোৱালী কৰি দিছে। সিহঁতৰ লগত মই চোৰ পুলিচ খেলিব লগা হৈ গৈছে গাইজ। এয়া দেখিছেনে কৰ্ম, মই দেখাই আছোঁ আপোনালোকক। কি দিছা? এইটো মোৰ কি বস্তি তোমাৰ? কোনি পুলিচ? তই পুলিচ, এতিয়া চোদ্দৰ চা নাই মই হ'ব দেছো ধৰছো পাছত চাম।